ডিম আলু কাৰী বনাবলৈ আমাক লাগিব। তাৰ কাৰণে আমাক লাগিব পিঁয়াজ, বিলাহী, ৰচুন, শুকান জলকীয়া, তেজপাত, জলকীয়া আৰু এফালে বইল ডিম, বিলাহী, পিঁয়াজ আৰু জলকীয়া এই গোটেইকেইটা বস্তু কাটি লৈছোঁ। বিলাহীখিনি আৰু জলকীয়াটো আৰু এইখিনি পিঁয়াজ আৰু ৰচুন এইখিনি ৰুকি লৈছোঁ আৰু এইফালে সিজোৱা আলুখিনি ভাঙি দিলোঁ মই আৰু এইকেইটা কণী নিমখ পানী দি ফ্ৰাই কৰিম তেলত। মোৰ কণীখিনি ফ্ৰাই হৈ গ'ল। মই এতিয়া নমাই ল'ম। এতিয়া মই কেৰাহীত চব এক্সট্ৰাকৈ পাঁচফোৰণৰ কাৰণে ফোৰণ দিবলৈ তেজপাত, জলকীয়া, ৰচুন আৰু কটা পিঁয়াজ লৈছোঁ। সেই গোটা গোটাকৈ মই দিম, পেষ্ট কৰি দিয়া নাই মই এইখিনি গোটা গোটাকৈ দিম। এইখিনি মই এতিয়া দি দিম তেলত আটাইখিনি বস্তু একেলগে, এইখিনি গোটা গোটা এইখিনি এক্সট্ৰাকৈ মই পেষ্টটো লৈছোঁ, এইখিনি গোটাকৈ দি দিম মই একেলগে লৰাই দিম এইখিনি। আৰু ৰঙচুৱা হৈ গ'লে মই ইয়াত আলু আলু নহয় এইখিনি ৰঙচুৱা হৈ গ'লে মই ইয়াত যিখিনি পেষ্ট মছলা আছে এই গোটেইখিনি অলপ ৰঙচুৱা হৈছে। এতিয়া মই ইয়াত এই যিখিনি পেষ্ট কৰি থৈছোঁ এই বিলাহী, পিঁয়াজ, জলকীয়া গোটেইখিনি দি দিম। এই কটা বিলাহীখিনি মই দি দিম এতিয়া। অলৰেডি বস্তুখিনি গৰম হৈছে। এতিয়া মই ইয়াত আলু আলুখিনি ফ্ৰাই কৰা ঘন হ'ব, জোল দিব নালাগে। আলুখিনি একদম ঘন কৰি দিব। এইটো অলপ বেলেগ ফ্ৰাই কৰি দিছিলোঁ। এইকেইটা মই ইয়াত দি দিম এতিয়া।